আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, যিহেতু মই অলপ বেলেগ এটা কামত ব্যস্ত আছিলোঁ, সেইবাবে টাইমো পোৱা নাই ভিডিঅ' দিবলৈ। আপোনালোকে কম মই কি কামত ব্যস্ত আছিলোঁ। যিহেতু আজি বৰ্তমান গৈ আছোঁ মই বস্তু এটা আনিবলৈ, যিটো হয়তো প্ৰায় মানুহৰে প্ৰিয় হয়। তাৰ আগতে আপোনালোকক কিছুমান দৃশ্য দেখাব বিচাৰিছোঁ। চাওকচোন, চাওক আপোনালোকেও, ইমান ধুনীয়া দৃশ্য। আমাৰ ঘৰৰ ওচৰতে থকা এটা পুখুৰী, য'ত যথেষ্ট মাছ আৰু চাৰিওকাষে আছে যথেষ্ট শাক পাচলি। আপোনালোকক দেখাইছোঁ, চাওক। আৰু ছাইডত চাওক কিমান ধুনীয়া ধুনীয়া তামোলৰ বাৰী। এই অলপ আগত আছে পাণ, আৰু সেইফালে গোটেই অমিতা। মানে ক'লে কি হ'ব, মানুহজনটো বৰ্তমান যথেষ্ট পঢ়ি শুনা কৰিও তেওঁ চৰকাৰী সংস্থাপন নোপোৱাৰ বাবে প্ৰায় 6-7 বিঘামান মাটি এটা পুখুৰী খান্দি তেওঁ মাছ পালনত ব্যস্ত হৈ গ'ল। এইটোৱে হৈছে সেই পুখুৰীটো। আৰু ওচৰতে চাওক কিমান ধুনীয়া ধুনীয়া সৰিয়হ ফুলি আছে। আৰু যিমান দূৰলৈ দেখি আপোনালোকে আচৰিত পাব, গোটেইখন সৰিয়হ। একেবাৰে চকু যিমান দূৰলৈ যায় সিমান দূৰলৈ চালে দেখিব আপুনি অকল সৰিয়হ। আৰু এইফালে চাওক পথাৰত গৰু, চাওক পাণ, কিমান ধুনীয়া পাণ হৈ আছে। প্লাছ এইফালে আৰু এইবোৰ চব্জিটো লগাই থৈছে। এইটো চাওক পুখুৰীটো। আপোনালোককতো মই কৈছিলোঁ, যথেষ্ট তেওঁ নিজৰ আত্মনিৰ্ভৰশীলৰ ফলত আজি এইখিনি পৰ্যায় পাইছেগৈ। আৰু এইফালে চাওক, মানে চাৰিওকাষটো অকল পাচলিয়ে হয়। এইফালে নেমু। আপোনালোকে নিশ্চয় শুনিছে কচু শাক বোলে ফাগুনত খালে আমাৰ ৰক্তজনিত বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইবাবে নিব আহিছোঁ পথাৰৰ পৰা কচু। আৰু চাওঁ কিমান পাওঁ, যদি পাৰোঁ লৈ যাম অলপ। আপোনালোকক এখন নদী দেখাম, আৰু সেই নদীখনত ইমান চৰাই পৰি আছে নহয়, বা এইটো ওচৰলৈ যাব পাৰোঁ নোৱাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু যথেষ্ট চৰাই আছে তাত। আপোনালোকে দেখিলে গম পাবই। এইবোৰ কি বুলি কয় জানো, হাঁহে কয় নে কি বুলি কয়, গম নাপাওঁ মই নামবিলাক, কিন্তু যথেষ্ট চৰাই আছে। চাব, পানীত চৰি আছে। যিহেতু মোবাইলৰ কেমেৰাত ইমান কভাৰ কৰিব পৰা নাযায়, তথাপিও চাওঁচোন, ওচৰলৈ গ'লে পলাবই নে কি জানো। কচু য'ত আছে তাত এইবোৰ চাওকচোন, চাওক। এইবোৰে সেই পুলি কচুবোৰ, যিবোৰ খালে বোলে সঁচাই কিমানটো হয়তো গম নাপাওঁ, তথাপিও নিব আহিছোঁ। চাওক, এইবোৰে সেই কি বুলি কয় কচু পুলি। বোলে এইবোৰ খালে সঁচাই নে মিছাই নাজানো, মুঠতে কিমানখিনি প্ৰমাণিক সেইটোও গম নাপাওঁ, কিন্তু তথাপি প্ৰায় আগৰ দিনৰ আইতাসকলে ককাসকলে কয় যে ফাগুন মাহত কচু খালে বোলে
সঁচাই বহুখিনি বেমাৰৰ পৰা আৰোগ্য হ'ব পাৰি। যিহেতু তেওঁলোকে হয়তো সেইটো কাৰণে ইমান দিন কোনো বেমাৰ আজাৰ নোহোৱাকৈ ইমান বছৰ জীয়াই থাকিব পাৰিছিলে। এইবোৰে চাওক সেই কচু পুলিবোৰ আৰু আছে ওচৰতে বহুত আছে, ইয়াতে বুটলিব লাগিব। এটা বৰ আচৰিত ঘটনা, যিহেতু আমি যেতিয়া সৰু আছিলোঁ এই গোটেই অঞ্চলবোৰ প্ৰায় আৱৰি আছিলে। এতিয়া চাওকচোন ইয়াততো তেনেকুৱা নল বুলিবলৈ একোৱেই নাই, গোটেইখন মুকলি হৈ গ'ল। সেইটো অৱস্থাত হয়তো গৰু ম'হ চৰিবলৈও উপায় নাই। ইমান দূৰলৈকে গোটেইখন পানীয়ে বালি পেলাই শেষ কৰি পেলালে। যিহেতু ইয়াতো প্ৰায় এতিয়া খেতি কৰিব পৰা নাযাবই। ইমান বিঘা হাজাৰ হাজাৰ বিঘা মাটি সম্পূৰ্ণ বালি হ'ল। কি কৰিব লাগিব ৰাইজসকলে ক'বই নোৱাৰিছোঁ আৰু দেই। ইমান বালি ইমান পানী গোটেই শেষ কৰি দিলে। ময়ো আজি বহুত দিনৰ মূৰত প্ৰায় এডোখৰ ঠাইলৈ আজি 10-12 বছৰ মূৰত আহিছোঁ। আমি যেতিয়া সৰু আছিলোঁ মনত আছে, তেতিয়াতো এইবোৰ গোটেই বালি নহয়, একচুৱেলি নল, গোটেই নল আৰু পানী। ইয়াৰ পৰা হয়তো অলপ আগতে ভেৰেকী বিলখন আছিলে নেকি, কোনডোখৰ এতিয়া ধৰিব নোৱাৰা হ'লোঁ। ভেৰেকী বিল কথা ক'লে মনত পৰে, যেতিয়া সৰু হৈ আছিলোঁ আমি, তেতিয়া ভেৰেকী বিলত ইমানেই মাছ ওলাই নহয়, প্ৰায় আমাৰ গোটেই চিচি বৰগাঁও অঞ্চলৰ প্ৰায় মানুহে আহিয়ে ভেৰেকী বিলত মাছ ধৰেহি। কিমান ডাঙৰ ডাঙৰ কাৱৈ, গৰৈ, পুঠি, শ'ল, বিভিন্ন ধৰণৰ মাছ ওলায়। কিন্তু এতিয়া যি দেখিছোঁ ভেৰেকী বিলখন কোনডোখৰ আছিলে সেইটোৱে জেগা এতিয়া চিনিয়ে নোপোৱা হ'ল। গোটেইখন বালি পৰি শেষ কৰি পেলালে। চাওকচোন আপোনালোকেও চাওক, গোটেই মই দেখাই দিছোঁ। গোটেই অঞ্চলটো অকল বালি বালি বালি। এইটো মই য'ত থিয় হৈছিলোঁ এইটো এখন নদী আছিলে, গাই নদীৰ সুঁতি হয় এইটো। সুঁতিটো চাওক পুতি শেষ কৰি পেলালে। এইটো ছাইডত মথাউৰি আছিলে, মথাউৰি ভাঙি চিঙি সম্পূৰ্ণ শেষ। যিহেতু ক'ৰবাত অলপেই আছে মথাউৰিটো, মানে ক'বলৈ উপায় নাই আৰু। ইমান এডোখৰ জেগা যেতিয়া বালি পুতি শেষ কৰিলে, তেনেহ'লে ভাবি চাওকচোন কি কৰিব পাৰে পানীয়ে। মই এতিয়া য'ত আছোঁ, আমাৰ ইয়াৰ পৰা গাঁৱলৈ প্ৰায় 6 কিলোমিটাৰ মানেই হ'ব চাগে দূৰত্ব। গাঁৱত পানীয়ে নুগুচা হ'ল, কিন্তু ইয়াত সম্পূৰ্ণ গোটেই বালি 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 বালি। আৰু চাওক গোটেই মই আপোনালোকক পূৰা দেখাই দিছোঁ। গোটেই চাওক এইফালে যিমান দূৰলৈ আপোনালোকে মন কৰিব, গোটেইখন বালিয়ে পৰিলে। পানী বুলিবলৈ নাই এতিয়া, হয়তো যদি বাৰিষা আহে ইয়াততো পানী নহ'বই, গাঁৱতে হ'বগৈ। এই চাওকচোন, এতিয়া বৰ্তমান কচু বুটলি শেষ হ'ল। লাহেকৈ ঘৰলৈ ওলাইছোঁ আৰু যাবলৈ। যিহেতু ইয়াত থাকিবলৈ যথেষ্ট ভাল লাগিছে, ইমান এটা নিজান পৰিৱেশ, ঠাণ্ডা আৰু ইমান ধুনীয়া হাৱা, যেন এনেকুৱা লাগিছে ইয়াতেই থাকোঁ, ইয়াতেই বহি থাকোঁ দিনটো, তেনেকুৱা লাগে। ইমান এটা শান্তিৰ পৰিৱেশ, এটা নীৰৱ পৰিৱেশ, যিটো পৰিৱেশ হয়তো আমি বৰ্তমান গাঁৱত নালাগে, আমি ক'তো নাপাওঁ। ইয়াত আপোনালোকে নিজেও গম পাইছে, অকল হাৱা বতাহৰ শব্দ আৰু মই কথা কৈ আছোঁ যিহেতু মোৰ কথাৰ শব্দ, বাকী তেনেকুৱা কোনো শব্দ নাই, কোনো এটা হুলস্থুলীয়া পৰিৱেশ নাই, কিবা নাই। সঁচাই মই আহিলোঁ আজি কচু বুটলিবলৈ। কচু বুটলি শেষ কৰিলোঁ। বৰ্তমান কচু অলপ ল'লোঁ। কেনেকৈ বনাব গম নাপাওঁ, যিহেতু মোক ক'লে কচু অলপ আনিবলৈ, তাৰ কাৰণে মই কচু অলপ নিব আহিলোঁ। পথাৰত পায় বুলি কোৱা দেখি বৰ্তমান ঘৰলৈ যাব লৈছোঁ আৰু ঘৰলৈ যোৱাৰ আগতে অলপ বহি লৈছোঁ। হয়তো ইমান এটা সুন্দৰ পৰিৱেশ পোৱাটো বহু কপালৰ কথা বুলি ক'ব লাগিব, যিহেতু আমিতো নাপাওঁৱেই। এতিয়া গাঁৱত আছোঁ বুলি ক'লেও কি হ'বনো, যিহেতু আজিকালি গাঁওবিলাকতো যথেষ্ট হুলস্থুল, তেনেকুৱা আৰু কি কৰিবনো, যান্ত্ৰিকৰ যুগ। লাহে লাহে বৰষুণো পেলাইছে, ময়ো ঘৰলৈ যাব লাগিব। ছাতি অনা নাই, নহ'লেতো মই ইয়াতে তিতি শেষ হ'ম। ঘৰলৈ যথেষ্টখিনি দূৰ ইয়াৰ পৰা, সেইবাবে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।